ইতিমধ্যে আমি আৰম্ভণিৰ পৰা কৈ আছোঁ, এই চৰকাৰৰ আৰম্ভণিতে আমি একে নিশাই 12টা দালালক ধৰিছোঁ, 72টাৰ। আপোনালোকে দেখিছেই, যিদিনা আমি চৰকাৰ দায়িত্ব লোৱাৰ পৰাই কৈ আছোঁ যে কোনো মাটিৰ দালাল নচলিব, কোনো ধৰণে মানুহে দুৰ্বলীক আক্ৰমণ কৰি দুৰ্বল শ্ৰেণী মানুহৰ মাটিৰ জালিয়াতি কৰি ল'ব নোৱাৰিব। আৰু সেইকাৰণে আমি বসুন্ধৰা উলিয়াইছোঁ আৰু সকলো পক্ষক সজাগ কৰি দিয়া হৈছিলে। এতিয়া ইয়াত যি চক্ৰ জড়িত হৈছে, তদন্তত ওলাই পৰিছে, তেওঁলোকে শাস্তি পাব, আইনসংগত ব্যৱস্থা হ'ব। এইটো ধাৰাবাহিক চলি থাকিব। ইয়াৰ দ্বাৰা দুখীয়াক, দৰিদ্ৰক, সাধাৰণ শ্ৰেণীৰ ৰাইজক মাটিৰ সকাহ দিয়াটো, মাটি তেওঁলোকৰ নিজৰ পৈতৃক সম্পত্তিও বহুতে দখল কৰে, লেণ্ড গ্ৰেভিং যাতে হ'ব নোৱাৰে অসমত, তাৰ এইটো ব্যৱস্থা হৈছে। আমি গতিকে সকলোকে আহ্বান জনাইছোঁ যাতে ইয়াত সহযোগ কৰক আৰু এই দালাল চক্ৰ আমি উৎখাত হ'বই অসমৰ পৰা, আৰু তেতিয়াহে সাধাৰণ শ্ৰেণীৰ ৰাইজ উপকৃত হ'ব। আমি ইতিমধ্যে প্ৰায় 2.5 লাখ মানুহক, ভূমিহীন মানুহক পট্টা দিম। ইতিমধ্যে তেওঁলোকৰ যিটো তেওঁলোকে খাজানা দিব লাগে দি আছে। আমি অহা জানুৱাৰী মাহত নতুন বছৰত আমি তেখেতক ভূমি পট্টাৰে তেওঁলোকক শুভেচ্ছা জনাম। আৰু ইতিমধ্যে অসম চৰকাৰে বহুখিনি পদক্ষেপ লৈছে। আমি অহা 16 জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড বিতৰণ কৰিম। আকৌ মুখ্যমন্ত্ৰী CMAY ঘৰ পাব, 1,30,000। গতিকে এনেকুৱা বহুত নতুন বছৰত 24ত ৰাইজে পাব। সাধাৰণ শ্ৰেণীৰ ৰাইজ উপকৃত হ'লেহে দেশখন আগবাঢ়ি যাব পাৰিব। বিকশিত ভাৰত বা বিকশিত অসম কৰিবলৈ হ'লে সাধাৰণ শ্ৰেণীৰ ৰাইজৰ তেওঁলোকৰ সমস্যামুক্ত কৰিব লাগিব। আৰু আমাৰ অসম চৰকাৰে আমি বহুখিনি কাম কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। মই ভাবোঁ এই এনেকুৱা ধৰণৰ দালাল উৎখাত, দুখীয়া জনগণক আমি সকাহ দিয়া আঁচনি বা এনেধৰণৰ কাৰ্যসূচীৰেহে আমাৰ দেশখন বা জাতিটোক আমি অসমখনক আগবাঢ়ি দিব পৰা হ'ব। আমি 3rd পেজ কৰিম, 2nd পেজ ইতিমধ্যে শেষ হৈছে। ইয়াতে প্ৰায় 13,39,000 আবেদন কৰিছিলে। তাৰে প্ৰায় খাছ লেণ্ডত যিসকলে চৰকাৰী মাটিত আছিলে প্ৰায় 2,40,000 ওপৰৰে পট্টা পাবলৈ সক্ষম হ'ব। আমি চিৰিমনিয়েলি বিতৰণ কৰিম। তেওঁলোক ঘৰতে তেওঁলোকক আমি মিটিং কৰি তেওঁলোকক পট্টা বিতৰণ কৰিম। জিলা পৰ্যায়ৰ মিটিং হ'ব। গতিকে এনেধৰণৰ বহু কাৰ্যসূচী চৰকাৰে গ্ৰহণ কৰি আছে।